ব্লগ চলে আপোনালোকক স্বাগতম জনালোঁ। আজি আমি মানে এনেকুৱা এটা যাই আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, বহুত মজা পাব আজি। এয়া নিৰঞ্জন, সখী আৰু ইয়াৰ ৰাজু আৰু ইয়াৰ পচন্দ আছে মোৰ লগত। আমি এনেকৈ 8জন যাম আৰু ষ্টেডিয়াম পালোঁ, এখানল ষ্টেডিয়াম ৰংথলীৰ চানি লৈ পুৰা ৰেডি। আৰু এতিয়া গৈ আছোঁ আমি লখিমপুৰ পুখুৰীৰ। আজি মানে আমি এটা খানা খাম বুলি আমাৰ গোটেইখিনি লগে। আৰু এই চাওঁ আমাৰ ৰাজু চাইকেলত চাওঁ খৰি এইবোৰে ব্যস্ত আৰু লগতে চাই থাকক আমাৰ ব্লগটো শেষলৈকে চাব। কিবা ক'ব দাদা, আজি কেনেকুৱা অনুভৱটো কেনেকুৱা? মজা লাগিছে মানে ইমান গৰমত আহিছে, গৰমত আহিলেও মজা লাগিছে। চাইকেল লৈ আহিছে, চাইকেল লৈ আহিছে আৰু আহিছোঁ কিবাকৈ। পিছত খানাটো কি আছে? খানাত গাহৰি আছে, গাহৰি মাল। অঁ ঠিকে আছে পিছে। আৰু লগত আৰু বেলেগ কিবা? লগত আৰু আছে ৰুটি আছে। ৰুটি নেকি? সম্পূৰ্ণ চাব ভিডিঅ'টো, তেতিয়া আপোনালোকৰ গাহৰি আছেনে, ব্ৰইলাৰ আছেনে, নে হাঁহ আছে আপোনালোকে চাব। আৰু কি আছে দেখা পাব, সম্পূৰ্ণকৈ চাই থাকক। আহি আমি বুদ্ধিচক পাৰ হ'লোঁ আৰু লগৰ পিছপিনে আছে আৰু দেখা পাই আছে আপোনালোকে। আৰু চাওক আৰু এয়া জেগাখিনি কি ধুনীয়া, সুন্দৰ পৰিৱেশ। চাওক তাতে মেইন বস্তু আছে, তাতে মাংস আছে আৰু এয়া গোটেইখিনি বস্তু আছে। আৰু মই চলাই আছোঁ চাইকেল। আৰু এইফালে চাওক কি সুন্দৰ সুন্দৰ বেকগ্ৰাউণ্ড, চাওক ইমান ধুনীয়া জেগা এইফালে। ৱাও, ইমান ধুনীয়া সুন্দৰ ৰাস্তা, চাওক। ৱাও, এইফালে কি ধুনীয়া চাওক। আৰু লগৰখিনি মোক এৰি থৈ গ'ল আৰু মই সিহঁতক পিছ পেলাবই লাগিব। মই যাই আছোঁ পূৰা স্পীড আৰু মই সিহঁতক পিছ পেলাম বুলি ভাবিছোঁ। আৰু আহি এয়া পিছ পেলালোঁ এটাক। এই আমাৰ খৰিৰ মালিক কেনে আপোনাৰ অনুভৱটো কেনেকুৱা? আজি খানা খোৱা অনুভৱটো কেনেকুৱা আপোনাৰ? পুৰা ঠিকে আছা? আপুনি কি লৈ আহিলে? এয়া খৰি আছে, বাঁহৰি আছে, খৰি আছে। অঁ ঠিকে আছে, এয়া আমাৰ খৰিৰ মালিক, ঠিকে আছে। আৰু আছে লগত আৰু কি সুন্দৰ জেগা ইয়াত। আপোনালোক যদি অহা নাই আহিব পাৰে ইয়াতে। ৱাও, এই লখিমপুৰ পুখুৰী, এই চাওক লখিমপুৰ পুখুৰী এয়া। আৰু এয়া আমাৰ নিৰঞ্জনে পূৰা আলু কাটাত ব্যস্ত। কেনে আলু কাটা? এই আলু কাটা মজা। মস্ত মানুহটো উঠিলে বেয়া লাগে। এয়া এইফালে মাংস আমাৰ পচন্দ নহয়, দেখাব। কেনেকুৱা অনুভৱ কেনেকুৱা মাংসৰ আজি? মজা মাংস আৰু ৰান্ধনি আপুনিয়ে ৰান্ধনি, কেনেকুৱা ৰান্ধিব আজি? ৰান্ধনি কি বা হ'ব এতিয়া? অঁ কেনেকুৱা হয় আৰু এই মালটো নাথোৱাৰ পিছত দেখাম। চাওক মানে আজি লখিমপুৰ পুখুৰী আহিলোঁ আমি, ফাইনেলি আহি পালোঁ। আৰু কেমেৰাটো ইমান ভাল হোৱা নাই কাৰণ ৰ'দ দি আছে বহুত, আৰু বহুত গৰমৰ মাজতো আমি লখিমপুৰ পুখুৰী পালোঁ আহি আজি। চাওক মানে কি বা এইটো বুজি নাপাওঁ মই বাৰু, ধৰ নতুন মানুহটো ইয়াৰ। ধৰ এয়া মানে সৰু সৰু দেখোন কিবা পুখুৰীও আছে ইয়াতে। আৰু ইফালে বহুত আছে এনেকুৱাকৈ, ইফালৰ পৰা বহুত এনেকুৱাকৈ তালৈ আছে। আৰু গোটেই দেখুৱাম বাৰু যদি পাৰোঁ, টাইম মিলি যায় যদি, তেতিয়া দেখুৱাম। চাই থাকিব শেষলৈকে। নিৰঞ্জনে কিবা কৰি আছে। নিৰঞ্জন কেনেকুৱা লাগিল? কেনেকুৱা লাগিল আজি? আপোনালোকে যদি ইয়ালৈ আহি পোৱা নাই, আহি চাওক, ভাল লাগিব। আজি মই সুধি আছোঁ তোমাক, আজি আহি কেনেকুৱা লাগিল? মজা লাগিছে একদম, ক'বলৈ আৰু ভাষা নাই মানে, আৰু ভাষাই নাই ইয়াৰ। আৰু এইফালে আছে আমাৰ ৰাজু ভাই, চাগে ইয়া কৈছিলোঁ মই আগতে, ইয়া খৰিৰ হেৰি কি আছিলে, খৰিৰ ৰাজা, খৰি বেপাৰী। ঠিকে আছে বাৰু। আপোনালোকে ভিডিঅ'টো চাই, আৰু মোৰ বহুত ভিডিঅ' দিছোঁ, সেই ভিডিঅ'বিলাকো চাই যাতে মোক আগবঢ়াই লৈ যাই থাকে মৰম দি পেলাই। কি বস্তু ইমান মই নাজানো, কেনেকুৱা কি বস্তু ইয়াতে আছে মানে। ইয়াতে মাছ কিবা আগতে মানে জন্মাইছিল মানে ইয়াতে, এনেকুৱা কিবা
আৰু ইফালেও আছে এতিয়া এইবিলাক ব্যৱহাৰ নকৰে কিজানি সেইকাৰণে এনেকুৱা এটা পানী চানী একো নাই ইফালে কিবা পনীৰো আছে চাওক খালৰ নিচিনা মানে বহুত সুন্দৰে ভাল লাগে মানে ইয়াত আহি চাওক ইফালেও এইটো কিবা আছে মই নামগিলা নাজানো আপোনালোকে যদি জানে কমেণ্ট কৰিব মোক আৰু ইফালে কিবা আৰু মেচিনো আছে চাই থাকিব শেষলৈকে চাফা কৰিলোঁ আজি এনেকুৱা খাইছোঁ মানে আজি চাফা কৰিলোঁ পূৰা মাংস দি আজি পূৰা ৰাতিও মই উঠিলোঁ এতিয়া উঠিলোঁ গোটেইকেইটাই উঠি এতিয়া আৰু আমি ঘৰলৈ যাম আৰু ভিডিঅ' এইখিনিতে সমাপ্ত কৰিম আৰু যাতে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম